everyone, welcome to my new YouTube channel. আজি মই after a very long time ulai ahisu North Guwahati pihe. So beleg eta kamot ulai ahisu kintu ami jehetu harekrishna temple pine jam. So jodi paru moi harekrishna eta duta clip lobo chesta korim. So apnalokok moi jodi paru dekhabo chesta korim. By the way, happy Janmashtami to all of you. So চাই থাকিব মই মানে কি কামত আহিছো সো এতিয়া আমি পালো আইটি ৰাস্তা আমি এইপিনে দি যাম কিন্তু এতিয়া আমি গৈ আছো গাড়ীত তেল ভৰাব বিকজ তেল মেন তো গাইস আমি এতিয়া পেট্ৰল পাম্প আহি পালো তেলটো ভৰাই লওঁ তাৰপিছত আপোনালোকক মই দেখাই আছো আৰু এয়া ভৰাইছো আমি জয়গুৰু তেলটো জয়গুৰু গাইস এতিয়া আমি পালো আইটিৰ গেট এইটো দেখিছেনে আপোনালোকে শ্ৰী কৃষ্ণ জন্মাষ্টমী এয়া হৰেকৃষ্ণ টেম্পলৰ বেনাৰ সো আমি আইটিৰ ৰাস্তাদি গৈ আছো এতিয়া আইটি পাম আৰু আইটিৰ পিছত জিএনআৰসি পাম সো চাই থাকিব আৰু এয়া পালো আমি আইটি ব্ৰিজ আইটি ব্ৰিজ আৰু এয়া পালো আইটি এখন গুৱাহাটী আইটি আৰু আমি এবাৰ লেফট সাইডে লৈছো আৰু গাইস এতিয়া আমি এয়া দেখিছেনে জন্মাষ্টমী আমি এতিয়া পাম জিএনআৰসিৰ পিছতহে পাব হৰেকৃষ্ণ মন্দিৰ সো এয়া আমি টাৰ্নিং লৈছো জিএনআৰসি আৰু এয়া পালো জিএনআৰসি এইখন আছে জিএনআৰসি হস্পিটেল আৰু গাইস জিএনআৰসিৰ পৰা অকমান জাস্ট 1 মিনিট 2 মিনিটৰ পিছতে পাব হৰেকৃষ্ণ মন্দিৰ একেদিন জন্মাষ্টমীৰ কাৰণে ইমান ভিৰ বাপৰে গাড়ী দেখিছে নহয় ইয়া আৰু ই আছে হৰেকৃষ্ণ ফাইনেলি যদি মোৰ কামটো সোনকালে হৈ যায় দেন সোমাব চেষ্টা কৰিম গাইস ৰাস্তাটো ইমান ধুলি এইপিনে দি মই গৈ আছো নৰ্থ গুৱাহাটী কলেজ চক এয়া পালো আমি নৰ্থ গুৱাহাটী কলেজ আৰু মোৰ কামটো আছে কলেজ চকৰ পৰা অকমান পাৰ হৈ যাব লাগিব সো এয়া হৈছে নৰ্থ গুৱাহাটী কলেজ উত্তৰ গুৱাহাটী মহাবিদ্যালয় সো এতিয়া ফাইনেলি পালো কলেজ চক মোৰ কামটো কলেজ চকত নাই কলেজ চকৰ পৰা অকমান আগত আছে সো আগলৈকে যাব লাগিব সো মোৰ বহুত বেছি ভোক লাগিছিলে সো এইখিনিতে মই ম'ম' খাওঁ বুলি ক'লোঁ সো আমি এতিয়া সোমালোঁ ম'ম' খাব ভেজ ম'ম' খাম আমি তো এতিয়া আমি ম'ম' খাই আহিলোঁ ভেজ ম'ম' খাইছোঁ দেই গাইছ জন্মাষ্টমী চলি আছে যে এইটো কাৰণে সো গাইজ মই যিটো কামৰ কাৰণে আহিছিলোঁ সেই কামটো মোৰ হৈ গ'ল সো আপোনালোকক মই পিছত জনাই আছোঁ আৰু মোৰ কামটো জলদি হোৱাৰ কাৰণে আমি এনে দৌলগোবিন্দ মন্দিৰৰ পিনে এবাৰ গৈ আহিলোঁ সো বহুত দিন যোৱা নাছিলোঁ মই কৈছোঁ নহয় মই বহুত দিনৰ পিছত মই ঘৰৰ পৰা ওলাইছোঁ সো সেইটো কাৰণে এনেই বোলো এবাৰ দৌলগোবিন্দ চাই আহোঁ বুলি আহিলোঁ তো এতিয়া আমি ঘৰত পিনে ৰিটাৰ্ণ হৈ আছোঁ সো এতিয়া আকৌ
হৰে কৃষ্ণ মন্দিৰ পাম আৰু গাইজ ইয়াৰ পৰাই গাড়ী পাৰ্কিং লাগিছে আৰু মানে এইটো হৰে কৃষ্ণৰ 2 নম্বৰ গেট সো মেইন গেটটো অলপমান আগত আছে এয়া লাইটিং দেখিছে নহয় আপোনালোকে ইমান ধুনীয়া লাগিছে কিন্তু বহুত বেছিয়ে মানুহ আৰু এয়া পাই গ'লো আমি হৰে কৃষ্ণ মন্দিৰ সো চাব পাৰিছে নহয় লাইটিং ডেকোৰেশ্যনবিলাক ইমান ধুনীয়াকৈ কৰিছে এয়া হৈছে হৰে কৃষ্ণ মন্দিৰ ইমান ধুনীয়া লাগিছে সো ফাইনেলি গাইজ মই ঘৰ আহি পাই গ'লো আৰু এতিয়া বাজিছে 9টা সো মই যেটো কামত গৈছিলো সেইটো কাম আছিল অকমান অফিচিয়েল কাম সো হেতু কাৰণে তাত ক্যামেৰা এলাউ নাছিলে সো তাৰ কাৰণে মই ভিডিও কৰিব নোৱাৰিলো আৰু আহুতে মই ভাবিছিলো হৰে কৃষ্ণত সোমাম কিন্তু মানে ইমান বেছি বৰষুণ দিলে সো তাত মন্দিৰতো সোমাব নোৱাৰিলো তাৰ কাৰণে সো আজিলৈকে এয়াই আছিল যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব গাইজ প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰি দিব প্লিজ জলদি সোনকালে 1K কৰি দিব আৰু গাইজ প্লিজ সো আজিলৈকে বাই বাই